নমস্কাৰ সৰু ডিমিনি ব্লগ লৈ আকৌ এবাৰ আপোনালোকৰ মাজত দৰিকাত বৰালি ঔটেঙাৰ লগত টিপিৰে এসাঁজ কেনেকৈনো বনাইছে চাওঁ বলকচোন। এয়া বনাই আছে মাছ ফ্ৰাই আৰু লগত ঔটেঙাৰ অলৰেডি ৰেডি। এয়া মাছ ফ্ৰাই কৰা হৈ আছে, মাছ ফ্ৰাই কৰা লাষ্ট পিচ এণ্ড দ্য লাষ্ট পিচ। আলু কাটা হৈ আছে, পিঁয়াজ দিলে, আদা ৰচুন পেষ্ট দিয়া হৈ আছে, গৰম পানী উতলাই থোৱা হৈ আছে। আলুখিনি ফ্ৰাই কৰিব লাগিব লগত ঔটেঙা। তাৰপিছত হালধি দিয়া হৈ গ'ল। হালধি দিয়াৰ পিছতেই নিমখ দিছে। দেখাই আছোঁ আপোনালোকক ধুনীয়াকৈ। লৰাই দিয়া হ'ল। উতলাই থোৱা গৰম পানীখিনি দি দিয়া হৈছে। অলপ লৰাই দিব লাগিব। লৰাই দিয়াৰ পিছতে ঢাকন দিব লাগিব অলপ সিজিবৰ কাৰণে। 10 মিনিটৰ পিছত ঢাকনখন আমি আকৌ আঁতৰাই দিম। এয়া আঁতৰাই দিলোঁ। আঁতৰাই দিয়াৰ পিছত ধুনীয়াকৈ উতলিব ধৰিছে, সিজিব ধৰিছে। তাৰপিছত ফ্ৰাই কৰি থোৱা বৰালিৰ মাছ কেইপিচ দি দিয়া হৈছে। বেছি পিচ নাই, কিমান কেইপিচ আছে জুম কৰি দেখাইছোঁ। আপোনালোকৰ ভাগলৈ এপিচ নপৰিবও পাৰে, আমালৈ হ'বগৈহে একেপিচ। তাৰপিছত ঢাকনখন দি দিয়া হ'ব উতলিবৰ কাৰণে। 10 মিনিট ৰখাৰ পিছতেই ধুনীয়াকৈ উতলিব ধৰিলে হৈ গ'ল এয়া ধুনীয়া। তাৰপিছত ভাত বাঢ়িলেই, ভোকো লাগিলেই, চেণ্টটো পাই ভাত খালোঁ। ভাত খোৱাৰ পিছতেই আমাৰ জীয়মানৰ লগত অলপ টাইম পূজা জনুকাটোলৈ খেলিলোঁ। আৰু আমনি লাগিছে, আমনি লগাৰ পিছতে নাই নুশুৱে বোলে, হাঁহি এটা মাৰিহে হ'ব। এয়া হাঁহি মাৰিলে আজিলৈ মিনি ব্লগটি ইমানে, আশীৰ্বাদ কৰিব সকলো।